কৰিলে ৰিচিভ নকৰ কিয়? এই বাদ দে এইবিলাকৰ কথা আৰু শুন তোক যদি ফোন কৰে ৰিচিভ নকৰিবি আৰু কৰিলেও মোৰ কথা সুধিলে নাজানো বুলি ক'বি। কিয়? সেইবিলাক বহুত কথা সেইবিলাক কথা তই জানি লাভ নাই। তই তোক যদি ফোন কৰে নেক্সট টাইম মোৰ কথা নাজানো বুলি ক'বি আৰু পাৰিলে ফোনটো ৰিচিভে নকৰিবি। কিয়? বাদ দে না সেইবিলাক ছোৱালী কেৰেক্টাৰ লুজ সেইবিলাকৰ লগত ফোন কৰাবিলাক বাদ দে বুজিছে না? ঠিক আছে তই এইবাৰ ফোন কৰি ৰিচিভ নকৰিবি আৰু ৰিচিভ যদি কৰাও মোৰ কথা নাজানো বুলি ক'বি। তেতিয়াহ'লে ৰিচিভে নকৰিবি। ঠিক আছে। এইটো মানে কামৰ তোক মানে কিয় যে লগ পাইছিলোঁ ই মোক এৰি যাব খুজিছে নেকি? এইজনী কেনেকৈ মানে কি কৰোঁ এইজনী গম কামোৰ মোৰ পৰা তাই কেনেকৈ আঁতৰাব কৰিম। হেল্ল' ইদৰ তুমি অৰূপক ফোন কৰিছিলা নেকি? কৰিছিলোঁ সি ৰিচিভে কৰা নাইচোন। ময়ো তাক ইমানকৈ ফোন কৰি আছোঁ ফোনটোৱে ৰিচিভ কৰা নাই। সি আজিকালি তামাম বিজি মোৰ ফোনে ৰিচিভ নকৰে। সি আজিকালি কি কৰে ইমান যে বিজি? গম নাপাওঁ ঘৰতো নাথাকে দেখোন। ঠিক আছে এতিয়া তুমি যদি লগ পোৱা ক'বাচোন তাক। ঠিক আছে কেতিয়াবা মই তাৰ ঘৰ গৈ ওলাম দিয়া। ই মোক এৰি যাব খুজিছে। নাই নাই এইটো হ'ব দিব নোৱাৰোঁ। লাগিলে মই তাইৰ ঘৰ গৈ ওলাম। ঐ কি হ'ল কচোন ইমান তাড়াতাড়ি মাতিছ যে তই? তই যে সেইদিনা কৈছিলি অঁ তাই ফোন ৰিচিভ নকৰিবি বুলি। ফোনটো কৰে ফোন ৰিচিভ কৰা নাই কিন্তু মেছেজ দিছে। আৰু কি দিছেতো তাৰপিছত ফোনটো ৰিচিভ কৰ বুলি দিছে। ফোনটো ৰিচিভ কৰিলোঁ কৰাৰ পিছত তাই কি কৈছে জান? কি কৈছে? কেতিয়াবা বোলে তোৰ ঘৰত ওলাব যায়। কি? পিছত তই এটা কাম কৰ মইতো তাইক আনিব নোৱাৰোঁ তাইক তয়ে পতাই ল। হেল্ল' অৰূপ তুমি মোৰ ফোন কিয় ৰিচিভ কৰা নাই আৰু মেছেজৰো ৰিপ্লাই নাই কিয়? তুমি মোক কি এৰি যাম বুলি ভাবিছা নেকি? এতিয়াই গৈ তোমাৰ ঘৰ ওলামগৈ। ডিম্পি তুমি শুনা না তুমি প্লিজ এইবোৰ কথা চিন্তা নকৰিবা। তুমি আৰু দুমাহমান ৰোৱা মই যাই আছোঁ তোমাৰ ওচৰত। প্লিজ তুমি এইবোৰ নকৰিবা কিন্তু। আৰু দুমাহ মই এতিয়াই গৈ তোমাৰ ঘৰ ওলামগৈ। ছোৱালীজনী আহিও ঘৰ সোমাল সৰু ভাইটি দেখোন নাই। তাক এটা ফোনে কৰি লওঁ। হেল্ল' ভাইটি তোৰ বোলে আমাৰ ডিম্পি নামৰ ছোৱালীৰ লগত ৰিলেশ্যন আছিল? তাই কানি কাপোৰ লৈ ঘৰ সোমাইছে জলদি ঘৰ এটা। তাই কি ঘৰলৈ আহিছে? এতিয়া আৰু চিন্তা কৰি থাকি লাভ নাই। নিজৰেই ভুল যেতিয়া গ্ৰহণ কৰাটোৱে ভাল হ'বগৈ।